চৰকাৰী জিঅ'টেকিং ঘৰৰ তালিকাত আপুনি আপোনাৰ নাম কেনেকৈ চাব পাৰিব আজিৰ ভিডিঅ'টোত মই আপোনাক দেখুৱাম কাৰণ বৰ্তমান চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় জানে জিঅ'টেকিং ঘৰৰ জিঅ'টেকিং সম্পূৰ্ণ হৈছে লগতে ইকেৱাইচি সম্পূৰ্ণ হ'বলৈ গৈ আছে এতিয়া তালিকা দুখন আছে আৰু দুখন তালিকাত আপুনি আপোনাৰ নাম কেনেকৈ চাব পাৰিব যদি এই দুখন তালিকাত আপোনাৰ নাম আহি যায় তেন্তে আপুনি ঘৰখন কেতিয়া লাভ কৰিব পাৰিব কিমান টকা বাজেটত লাভ কৰিব পাৰিব প্ৰথম কিস্তি আপোনাৰ একাউণ্টত কিমান টকা সোমাব আপুনি সম্পূৰ্ণ এই ভিডিঅ'টোত জানিব পাৰিব আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব যদি আপুনি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগলৰ সাৰ্চ বাৰত লিখিব PMAYG এখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপুনি ওয়েট কৰিব এতিয়া আপোনাৰ সন্মুখত ইয়াত বহুকেইটা ওয়েবসাইট আহিব আপুনি নিশ্চয় দেখিবলৈ পাইছে আপুনি প্ৰথম চাব পাৰিব ইয়াত দি আছে ইন্দিৰা আৱাস যোজনা পাছত দি আছে PMAYG বেনিফিচিয়াৰী ইয়াত ক্লিক কৰিব আৰু আপোনাৰ সুবিধাৰ বাবে মই ভিডিঅ'ৰ ডেসক্ৰিপচনতে লিংক দি দিম তাত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজ লৈ আহিব পাৰিব অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে হোম আপুনি ইয়াত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ সন্মুখত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে সেইটো খোল খাই যাব আপুনি চাব পাৰিব যদি এনেকুৱা 404 আহে তেন্তে আপুনি বেক টু হোমত ক্লিক কৰি দিব পাছত আপুনি চাব পাৰিব ইয়াত দি আছে আৱাসৰ ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত ইয়াত দি আছে ৰিপৰ্ট আপুনি ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ পাছত আপুনি ওয়েট কৰিব তাৰ পিছত আপোনাৰ সন্মুখত ইয়াত বহুকেইটা অপচন আহিব আপুনি চাব পাৰিব এতিয়া কোনখন তালিকাত আপোনাক নাম চাব লাগিব ইয়াত চাওক বহু ধৰণৰ তালিকা আছে বহুকেইখন তালিকা আছে মই যদি এখন কৰি আপোনাক সকলোখিনি তালিকা দেখুৱাও তেন্তে আপুনি কনফিউজ হ'ব পাছত আপুনি তালিকাত নাম চাব নোৱাৰিব কাৰণ সকলোৱে ভিডিঅ'টো শেষলৈকে নাচায় এনে স্কিপ কৰি আগলৈ গুচি যায় পাছত এনে ফালতু কমেন্ট কৰে সেই কাৰণে মই আপোনাক শৰ্ট ডাইৰেক্টলি তালিকাখন দেখুৱাই আছো আপুনি স্ক্ৰল ডাউন কৰিব ইয়াত আপুনি চাব পাৰিব এফ নম্বৰত দি আছে EFMS ৰিপৰ্টছ দি আছে EFMS অৰ্থাৎ আপোনাৰ যেটো ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে সেইখন তালিকাত আপোনাৰ নাম চাব পাৰিব EFMS সম্পূৰ্ণ হোৱাৰ পাছত আপোনাৰ যিখন তালিকা আছে আপোনাৰ এৰিয়াৰ যিখন ফাইল আছে সেই ফাইলটো PFMS ত দিয়া হ'ব এই তালিকাখনত নাম অহাৰ পাছত আপোনাৰ নামটো PFMS ত দিয়া হ'ব ভেৰিফাই সম্পূৰ্ণ হোৱাৰ পাছত PFMS এ আপোনাৰ ফাইলটো এপ্ৰুভেল ল'ব চৰকাৰৰ ফালৰ পৰা পাছত টকাখিনি আপুনি ডাইৰেক্টলি একাউণ্টত লাভ কৰিব পাৰিব এতিয়া আপুনি চাব পাৰিব ইয়াত 3 নম্বৰত দি আছে বেনিফিচিয়াৰিজ ৰেজিষ্টাৰ্ড একাউণ্ট প্ৰেজেন্ট এণ্ড ভেৰিফাইড দি আছে ইয়াত আপুনি ক্লিক কৰি দিব পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেচ আহিব প্ৰথম দুটা অপচন আপুনি এনেকৈ ৰাখিব পাছত দি আছে অল ষ্টেট ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰি ল'ব পাছত তলত আহিব সিলেক্টত ক্লিক কৰিব এতিয়া আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি তলত আহিব সিলেক্টত ক্লিক কৰিব ইয়াৰ পৰা আপুনি আপোনাৰ ব্লকখনৰ নাম উলিয়াই সেইখন সিলেক্ট কৰি ল'ব পাছত তলত আহিব সিলেক্টত ক্লিক কৰিব ইয়াত আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম উলিয়াই সেইখন সিলেক্ট কৰি ল'ব পাছত আকৌ তলত আহিব ইয়াত আপুনি চাব পাৰিব এটা কেপচন কোড দি আছে এইটো আপোনাৰ বেলেগ আহিব পাৰে আপুনি এইটো শুদ্ধ আনসাৰ উলিয়াই এইটো বক্সত এন্টাৰ কৰি আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পাছত আপুনি ওয়েট কৰিব তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এখন তালিকা আহিছে চৰকাৰী ঘৰৰ এই তালিকাখন বহুত ইম্পৰ্টেন্ট হয় বহুত গুৰুত্বপূৰ্ণ এই তালিকাখনত আপোনাৰ নাম চাওক কাৰণ প্ৰধানমন্ত্ৰী আৱাস যোজনা যেটো জিঅ'টেকিং ঘৰ আছে সেই জিঅ'টেকিং ঘৰসমূহ আচলতে বেলেগ কোনো তালিকা নহয় এইখন হল অফিচিয়েল মেইন অফিচৰ যিখন মেইন তালিকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আন্ডাৰত আপোনালোকে জিঅ'টেকিং কৰিছিল অৰ্থাৎ আপোনাৰ ঘৰখনৰ যেটো এক্সাক্ট লোকেশন আছে সেই লোকেশনটো আপুনি ক্যাপচাৰ কৰি ফটো আপলোড কৰিছে জিপিএছ কেমেৰাৰ জৰিয়তে অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো প্লাস 2024 নামৰ যেটো মোবাইল এপ্লিকেশন আছে সেইটো ব্যৱহাৰ কৰি আপুনি ফটো ক্যাপচাৰ কৰি আপোনাৰ পুৰণি ঘৰখনৰ আপোনাৰ সম্পূৰ্ণ ডিটেইলছসমূহ দিছে আৰু আপোনাৰ সাৰ্ভেটো সম্পূৰ্ণ কৰিছে তাক আপুনি জিঅ'টেকিং বুলি ক'ব পাৰিব তাক জিঅ'টেকিং বুলি কোৱা হয় এতিয়া এইখন তালিকাত যদি আপোনাৰ নাম আহিছে তেন্তে আপুনি বৰ্তমান ঘৰখন লাভ কৰিব পাৰিব যদি এইখন তালিকাত আপোনাৰ নাম নাহে তেন্তে আপোনাক অপেক্ষা কৰিব লাগিব এতিয়া আৰু এখন তালিকা আছে এইখন তালিকা হল খসৰা তালিকা যদি এইখন তালিকাত আপোনাৰ নাম নাহে তেন্তে আপুনি খসৰা তালিকাত আপোনাৰ নাম চাব লাগিব আৰু খসৰা তালিকাত আপুনি আপোনাৰ নাম কেনেকৈ চাব পাৰিব চাওক খসৰা তালিকাখন বৰ্তমান অফিচিয়ালি অনলাইন নাই আপুনি অফলাইন চাব লাগিব আপোনাৰ এৰিয়াৰ যিজন মেম্বাৰ আছে সেই মেম্বাৰৰ লগত যোগাযোগ কৰি আপুনি খসৰা তালিকাত আপোনাৰ নাম চাব পাৰিব এতিয়া এইখন তালিকাত প্ৰথম আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব অৰ্থাৎ আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব সেইটো 7টা থাকিব যেটো জিঅ'টেকিং ঘৰৰ নতুন তালিকা সেই তালিকাখনত যোনসকলৰ নাম আহিছে সেই সকলৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই নাম্বাৰটো 7টা থাকে প্ৰথম আপোনাৰ AS বাদ দি বাকি যিকেইটা নাম্বাৰ থাকিব সেইকেইটা হ'ব আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু তাৰ পিছত আপোনাৰ নাম থাকিব আপোনাৰ বেংকৰ নাম ইয়াত থাকিব আৰু ষ্টেটাছ ইয়াত ভেৰিফাইড বুলি দেখুৱাব ইয়াত ৰিজেক্ট বুলি দেখুৱাব আৰু কিছুমান ব্ল্যাঙ্কো বুলি দেখুৱাব কাৰণ ইয়াত আপুনি চাব পাৰিব এতিয়ালৈকে মানুহৰ নাম বহুত অন্তৰ্ভুক্ত কৰা নাই কাৰণ ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱা নাই প্ৰত্যেকখন গাঁৱে গৈ বৰ্তমান ইকেৱাইচি কৰি আছে ইকেৱাইচি সম্পূৰ্ণ হোৱাৰ লগে লগে এইখন তালিকাত নাম আহিব আৰু এইখন তালিকাত নাম অহাৰ পাছত আপুনি পইচাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব যদি আপোনাৰ নামৰ শেষত এনেকুৱা ভেৰিফাইড দেখুৱা তেন্তে আপোনাক চিন্তা কৰিব নালাগে আপোনাৰ নামটো ভেৰিফাইড হৈ গৈছে আপোনাৰ এৰিয়াৰ যেটো ফাইল আছে সেই ফাইলটো PFMS ত সেন্ড কৰা হ'ব তাৰ পিছত চৰকাৰে এপ্ৰুভেল দিব আৰু পাছত আপোনাৰ একাউণ্টত ডাইৰেক্টলি পইচাখিনি সোমাব এতিয়া যদি আপোনাৰ নামৰ সৈতে শেষত যদি এনেকুৱা ভেৰিফাইড নেদেখায় আপোনাৰ ভেৰিফাইড যদি নাহে তেন্তে আপুনি কেইদিনমান ওয়েট কৰিব আপোনাৰ এৰিয়াৰ যেতিয়া ভেৰিফিকেশ্যনটো সম্পূৰ্ণ হ'ব তাৰ পিছত আপোনাৰ নামটো এনেকুৱা ভেৰিফাইড দেখুৱাব আৰু আপোনাৰ ভেৰিফাইড হোৱাৰ পাছত আপুনি মাত্ৰ 30 দিনৰ ভিতৰত টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ'টেকিং যেটো সম্পূৰ্ণ কৰিছে আৰু যোনসকলে সম্পূৰ্ণ কৰিছে সেই সকলৰ বাজেট কিমান টকা বাজেটৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব আৰু প্ৰথম কিস্তি আপোনাৰ একাউণ্টত কেতিয়া সোমাব কিমান টকা সোমাব চাওক সেইটো মই আপোনাক এক্সাক্ট তেতিয়া ক'ব পাৰিম যেতিয়া যে আপোনাৰ এৰিয়াৰ ভেৰিফিকেশ্যনটো সম্পূৰ্ণ হ'ব সেই সময়ত মই আপোনাক ডাইৰেক্টলি এক্সাক্ট তাৰিখটো ক'ব পাৰিম এনে মই আপোনাক ডাইৰেক্টলি ক'ব নোৱাৰো কাৰণ ইয়াত বৰ্তমান এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই বহুত পঞ্চায়তৰ কাম চলি আছে এতিয়া যদি মই আপোনাক এনে এটা ফালতু তাৰিখ কৈ দিওঁ আৰু আপুনি বিশ্বাস কৰি বহি থাকে তেন্তে আপোনাৰ একাউণ্টত পইচা নোসোমাব পাছত আপুনি এনে কমেণ্ট কৰিব বা আপুনি মোক গালি দিব বহুত ধৰণৰ কথা ক'ব পাৰে সেইকাৰণে মই আপোনাক ইয়াত এনে ফালতু তাৰিখটো কোৱাৰ কোনো কাৰণ নাই আৰু কোনো উদ্দেশ্যও নাই কাৰণ যদি ইয়াত আপোনাৰ পইচাখিনি নোসোমায় তেনে ক্ষেত্ৰত আপুনি কি কৰিব গালি দিব সেইকাৰণে এখন তালিকাত আপুনি প্ৰথম আপোনাৰ নাম চাব কোনেও অফিচিয়েলি তাৰিখ ক'ব নোৱাৰে যে কেতিয়া আপোনাৰ একাউণ্টত পইচাখিনি সোমাব আৰু কেতিয়া আপোনাৰ একাউণ্টত পইচা সোমাব কিমান টকা সোমাব আৰু আপুনি প্ৰথম কিস্তি কিমান টকা লাভ কৰিব পাৰিব বাজেট কিমান টকা হ'ব জিঅ'টেকিং ঘৰৰ সেই বিষয়ে
বিষয়ে মই অতি সোনকালে ভিডিঅ'টো লৈ আহিম প্ৰথম আপুনি এখন তালিকাত আপোনাৰ নাম চাব যদি নাম আহি যায় তেন্তে আপুনি কমেণ্টত জনাব যদি নাম নাহে তেন্তে মই আপোনাৰ সন্মুখত সেই ভিডিঅ'টো লৈ আহিম যে আপুনি নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ নামটো কেনেকৈ ভেৰিফাইড কৰিব পাৰিব চাওক যদি তালিকাত নাম আহে তাৰ পিছত আপুনি ঘৰখন লাভ কৰিব পাৰিব তালিকাত যদি নাম নাহে তেন্তে আপুনি এনে বাজেট আৰু প্ৰথম কিস্তি কিমান টকা সেইখিনি জনাৰ কোনো প্ৰয়োজন নাই প্ৰথম তালিকাত নাম আহিব লাগিব যদি নাম আহি যায় তেন্তে আগলৈ আপুনি সেইখিনি জনা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব সেইখিনি আপোনাৰ বাবে সেইখিনি ইনফৰমেশ্যন জনা আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব সেইকাৰণে আপুনি কমেণ্টত জনাব যে এখন তালিকাত আপোনাৰ নাম আহিছে নেকি যদি নাম অহা নাই তেন্তে আপুনি কমেণ্ট কৰিবলৈ নাপাহৰিব যদি আহিছেও তাৰ পিছত আপুনি কমেণ্ট কৰিব যাতে আপোনাৰ কমেণ্টৰ মতামত হিচাপত মই আপোনাৰ বাবে নেক্সট ভিডিঅ'টো লৈ আহিব পাৰোঁ সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব